নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই ৰক্তিমাৰে পুনৰবাৰ স্বাগতম জনাইছোঁ ৰক্তিমাৰ ক্ৰিয়েশ্যনৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে ভাল। আমিও বৰ্তমান ভালে আছোঁ। এতিয়া ৰাতিপুৱা 10 বাজিছে। মই ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ব'লকচোন আজিৰ ভিডিঅ'টো আমি এইদৰে ষ্টাৰ্ট কৰোঁ। হঠাতে ফোন কৰিলে আজি ইয়ালৈ আহোঁ বুলি। মই একো যোগাৰে কৰিব পৰা নাই, তথাপিও কিবা এটাতো কৰিবই লাগিব, নহয় জানো? মাহঁত আহিব। আজি কিদৰেনো মই ৰান্ধি খুৱাওঁ থুলমূলকৈ, তাকে আপোনালোকক দেখাওঁ। ব'লকচোন চাওঁ ভিডিঅ'টো। পালেহি, আহক। মাহঁত আহি পালেহি। তেওঁলোকে এতিয়া অলপ ৰ'দতে বহোঁ বুলি ক'লে। এতিয়া ৰ'দত বহিছেগৈ। ব'লক তেন্তে মই এতিয়া চাহৰ যোগাৰ কৰোঁ, আপোনালোকেও চাই যাওক ভিডিঅ'টো। এয়া মই চাহৰ লগত দিবলৈ পিঠা কেইটামান বনাইছোঁ। সকলোৱে চাহ খাই আছে, লগত মমো। চাহ খোৱাৰ পিছত এয়া মমোৱে এনাইকৰ লগত অলপ ধেমালি কৰি আছে। আৰু ব'লকচোন মই এতিয়া ভাতৰ যোগাৰ কৰোঁগৈ। আজি মই মটৰ পনীৰ বনাম বুলি ভাবিছোঁ। সেই মটৰ পনীৰৰ কাৰণে অলপ বস্তু যোগাৰ কৰি লৈছোঁ। এয়া বিলাহী, পিঁয়াজ, আদা, নহৰু, ধনিয়া, এইফালে মছলা আছে, হালধি, জিৰা, ধনিয়া, গৰম মছলা আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ, লগতে এয়া কেঁচা মটৰ। আৰু তাৰ বাবে মই অলপ পনীৰ লৈ লৈছোঁ। মোৰ পনীৰ এয়া। এতিয়া মই এইবিলাক বিলাহী, পিঁয়াজ, আদা, নহৰুখিনি অলপ ভাজি ল'ম। আৰু লগতে এই কেইটামান কাজু আৰু কিচমিচ লৈ লৈছোঁ। এই আটাইবিলাক মই লগাই ফ্ৰাই কৰি মিক্সাৰত গ্ৰাইণ্ড কৰিম। প্ৰথমে মই কাটি লোৱা বস্তুকেইবিধ অলপ ৰিফাইন দি ফ্ৰাই কৰি লৈছোঁ। এয়া মোৰ ভজা হৈ গ'ল। ইয়াত মই বিলাহী, পিঁয়াজ, আদা, নহৰু অকণমান আৰু কাজু কেইটামান আৰু কিচমিচ কেইটামান দি ভাজি এতিয়া এইখিনি অকণমান দেৰি ঠাণ্ডা হ'বৰ বাবে দি গ্ৰাইণ্ড কৰিম। এয়া পনীৰ কেইপিচমান কমকৈ দি মই অকণমান ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই এয়া গ্ৰাইণ্ড কৰি ৰখা পেষ্টটো দি দিছোঁ আৰু অকণমান ভাজি ল'ম ইয়াক। আগতে ৰেডি কৰি ৰখা মছলাখিনিও একেলগ কৰি দি এয়া মই অলপ ভাজিবলৈ দিছোঁ। এয়া মই জোখমতে পানী দি উতল আহিবলৈ দিছোঁ। এতিয়া ঢাকোন লগাই থৈ দিম। মোৰ পনীৰ তৈয়াৰ হৈ যাব। পনীৰৰ লগত খাবৰ বাবে মই অলপ পোলাও বনাইছিলোঁ।
Boleh. Boleh tu. Lock apa? Buat. Itu. Lagi. Itu. এতিয়া সন্ধিয়া 4:30 মানে হ'ল মাহঁতো গ'লগৈ খাই মেলি আজৰি হৈ সেয়া মই ভিডিঅ' কৰি ৰখাই নহ'ল আজি মই ভিডিঅ'টো বৰ ভালকৈও দেখাব নোৱাৰিলোঁ হাজবেণ্ডো অলপ ওলাই যাব লগা হ'ল মোমোও খুব আমনি কৰিলে যি পাৰোঁ দেখাইছোঁ যদি মোৰ চেনেলটো চাই ভাল পালে প্লিজ মোক লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ মোক ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মোৰ আহিব লগা ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব ঠিক আছে আজিলৈ আহিছোঁ বাই বাই